আৰু সেই কাৰণে আমাৰ চৰকাৰে ধুতি লুঙি এইবিলাক কামত যোৱা নাই। আপোনালোকক আমি অৰুণোদয়, চাউল, দালি, নিমখ, চেনি, ল'ৰা ছোৱালীৰ এডমিশ্যন, দুৰ্নীতি নোহোৱাকৈ চাকৰি, আমি এখন সুন্দৰ সমাজ বনাবৰ কাৰণে প্ৰচেষ্টা কৰি আছো। আৰু আপোনালোকে আশীৰ্বাদ কৰিব, আমি এনেকৈ আপোনালোকক আগলৈ যাতে সহায় কৰি গৈ থাকিব পাৰো। আকৌ এবাৰ কলো যে এই মাহত চাউল দালি, চাউলটো বাদ দিছো, মচুৰ দালি 69, চেনি 38, নিমখ 10 টকা, কিন্তু 1 জানুৱাৰীৰ পৰা দালি 60 টকা, চেনি 30 টকা আৰু নিমখ 10 টকা, তাৰমানে গোটেইখিনি 100 টকাত পাব। আৰু এনেকুৱা নহয় যে গোটেইখিনি কিনিব লাগিব। যদি বোলে মই চেনিটো কিনিম, ঠিক আছে, বোলে দালিটো কিনিম, ঘৰত আগৰ পৰা দালি আছে, কোনো কথা নাই। এতিয়া আপোনালোকক কেতিয়াবা আমাৰ সুলভ মূল্যৰ দোকানীসকলে ক'ব যে আমিতো বিজনেছ কৰিছো, আপোনালোকক দিছো, কিন্তু চৰকাৰেতো আমাক পইচা পঠোৱা নাই, আমি আপোনালোকৰ পৰা কাটি ল'ম। সেইটো কথা নহয়। চৰকাৰে অতিৰিক্তকৈ প্ৰত্যেক কেজিত 2 টকা আমি আমাৰ সুলভ মূল্যৰ দোকানীসকলকো দিয়াৰ ব্যৱস্থা কৰিছো, যাতে আপোনালোকৰ পৰা কোনেও একো কাটি নলয়, যাতে কোনো ইন্দুৰ নাথাকে, যাতে পেকেট কেইটা ফুটা কৰিব নোৱাৰে। হ'বনে? এই কথাটো আজি যিহেতু 35,000 দোকানৰ সন্মুখত ৰাইজ ৰখি হৈ আছে, গতিকে গ্ৰাহক আৰু দোকানী দুইটাকে সন্মুখত ৰাখি মই কৈছো যে 1 কেজি হ'ব, কোনো নকমাব। সুলভ মূল্যৰ দোকানীসকলক আমি 2 টকাকৈ লাভ দিম আৰু সমবায় সমিতি সকলকো আমি 1 টকা 80 পইচাকৈ আমি লাভ দিম। ভৱিষ্যতে আমাৰ সুলভ মূল্যৰ দোকানীসকল